নমস্কাৰ বন্ধুসকল, কি খবৰ? মই প্ৰিয়ংকাই পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। আজি আমি বৰডুমচা আহিছোঁ আৰু ইয়াৰ ওচৰে পাঁজৰে কি আছে সেইসমূহ চাম, লগতে আপোনালোককো দেখুৱাম। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, আমি আহি পালোহি 7 কিলোমিটাৰ ৰিজৰ্টখন। আৰু ইয়াততো বহুত মানুহ আহিছে বেকত চব। ফাৰ্ষ্ট টাইম আহিছোঁ। আগতে বায়ে এবাৰ ফটো দেখুৱাইছিলে, আজি এনেকৈ দেখিছোঁ, ভাল লাগিছে। আপোনালোককো দেখুৱাম। বহুত মানুহ বহি আছে, এনেকৈ বুক কৰি থোৱা থাকে এইবোৰ ৰুমবোৰ, আৰু ফেমিলিয়ে বহি আছে বাৰু। হাতীত উঠিব পাৰি বুলি কৈছে, খালি টিকেট ল'ব লাগিব। মই এনেকেই চাইছোঁ, মোৰ বহুত বেছি ভয় লাগে। আপোনালোকে দেখিছে ইয়াত বহুত মানুহ নামি আছে পানীত, আৰু ময়ো নামিব যাম এতিয়া। আমি গৈছোঁ নামিবলৈ, কিন্তু ভয়ো লাগিছে। পানীটো বহুত বেছি স্পীডত গৈ আছে, আৰু তলৰ শিলবোৰ যে বহুত বেছি শিলি আছে। মানে আপুনি ভৰিটো দি দিয়াৰ লগে লগে বহুত বেছি শিলি যায়, আৰু সেইটোকে অলপ ভয়ে গৈছোঁ। হাতীৰ ওপৰতো উঠি পেলাই এই ৰিজৰ্টখন ফুৰিব পাৰে। এয়া চব মোৰ বেকত। বহুত বেছি ভাল লাগিছে এই ৰিজৰ্টখনলৈ আহি। 7 কিলোমিটাৰ হয় ৰিজৰ্টখনৰ নামটো। যদি আপোনালোক আহে অৰুণাচল, তো এই ৰিজৰ্টখনলৈ আহিব, বহুত ধুনীয়া। ইয়াত খোজকাঢ়ি ইমানেই ভাল লাগিছে নহয়, মানে পানীটো বেছি ঠাণ্ডাও নহয় আৰু বেছি গৰমো নহয়, মানে ভৰিটো দিব পৰা আৰু। চ' গাইজ, পানীত নামিলোঁ, ভাল লাগিলে। আৰু তোমাৰ কেনেকুৱা লাগিলে পানীত নামি? ভাল লাগিলে তাইও। কাপোৰ গোটেই তিতি অৱস্থা নাই। চ' গাইজ, আমি ইয়াৰ পৰা যাব ওলাইছোঁ। আমি আকৌ বেলেগ এটা লোকেশ্যন যাম এতিয়া। চ' বলক নেক্সট লোকেশ্যনলৈ। ছেকেণ্ডটো লোকেশ্যন পালোহি আমি। আৰু এইখন চাওক, এইখনৰ নামটো কি কৈ দিয়া? গল্ডেন পাগোডা। এইখন মেইন গেট, আৰু ইয়াৰ ভিতৰেদি আমি সোমাই যাম। আৰু ইয়াতো আমি বহুত মানুহ দেখিছোঁ। আগলৈ গৈ আছোঁ,
কি দেখুৱাম আপোনালোককো দেখুৱাই থাকিম ব'লক। বেলেগ বেলেগ কালাৰৰ বহুতো গোলাপ ফুল লগাই থোৱা আছে। ইয়াতে এখন হোষ্টেলো আছে আৰু সেই হোষ্টেলখনত থকা এজন ছাত্ৰক লগ পালোঁ। তেওঁ কি ক'লে আহকচোন। তুমি কেতিয়াবা আছা ইয়াত? বেছি দিন হোৱা নাই? তোমালোক ক'ত থাকা? এক চালো হোৱা নাই? ক'ত থাকা তোমালোক? ক'ত থাকা? ইয়াত ক'ত থাকা? ইয়াতে থাকা নে? হোষ্টেল আছে। তোমাৰ কেনেকুৱা লাগিছে ইয়াত থাকি? ভাল লাগিছে। ঠিক আছে। ইয়াত এখন দোকানো দেখিছোঁ মই, আৰু এই দোকানখনৰ ভিতৰত কি কি আছে চাওঁচোন বোলো। আমি 7 কিলোমিটাৰ আৰু গল্ডেন পাগোডা চালোঁ, আৰু এতিয়া আমি ঘৰলৈ যাম। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈ বাই বাই।